নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি গণিতৰ ডাঙৰ সংখ্যা নামৰ পাঠটো আলোচনা কৰিম। আমি সংখ্যা লিখোঁতে মুঠতে কেইটা অংক ব্যৱহাৰ কৰোঁ? 10টা, হয়নে? এইকেইটা হৈছে কি? 0, 1, 2, 3, 4, 5, 6, 7, 8, 9। সংখ্যাত অংকবোৰ বহা স্থানবোৰৰ নিৰ্দিষ্ট একোটা কি থাকে? নাম থাকে। আৰু সংখ্যাটোৰ একেবাৰে সোঁফালৰ স্থানটোক আমি কি বুলি কওঁ? একক। আৰু তাৰ পৰা যেতিয়া আমি বাওঁফাললৈ ক্ৰমে গৈ থাকিম তেতিয়া দশক, শতক, হাজাৰ, অযুত ইত্যাদি নামবোৰ পাওঁ। যেনে ধৰা আমি ইয়াতে এটা সংখ্যা লৈছোঁ 4, 7, 8, 6, 3। এই সংখ্যাটোক আমি কোনফালৰ পৰা চাব লাগিব? ইয়াৰ পৰা, সোঁহাতৰ পৰা, সোঁফালৰ পৰা। একক, দশক, শতক, হাজাৰ, অযুত। তাৰ মানে 4 অযুত 7,863। এই সংখ্যাটোৰ ক্ষেত্ৰত আমি এককৰ স্থানৰ অংকটো কি পালোঁ? 3। তাৰ পাছত ক্ৰমে দশকৰ স্থানৰ সংখ্যাটো কি পালোঁ? 6। শতকৰ স্থানৰ অংকটো আছে 8। হাজাৰৰ স্থানত আছে 7 আৰু অযুতৰ স্থানৰ অংকটো হৈছে 4। এই অংকটোক যেতিয়া আমি স্থান-মান তালিকাত সজাম, তলত দিয়াৰ ধৰণে আমি সজাব পাৰিম। যেনেকৈ ইয়াতে মই এখন তালিকা সজাই লৈছোঁ আৰু এই তালিকাখনত দেখাই দিছোঁ। এইফালৰ সোঁহাতৰ পৰা তোমালোকে লিখিব লাগিব একক, দশক, শতক, হাজাৰ, অযুত। এতিয়া এককৰ ঘৰত কি লাগিব? ইয়াতে আমি সোঁহাতৰ পৰা গ'লে এককৰ ঘৰত কি পাম? 3। গতিকে 3টো এককৰ ঘৰত বহিব। তাৰ পাছত আছে 6, দশকৰ ঘৰত 6। শতকৰ ঘৰত আছে 8, গতিকে শতকৰ ঘৰত কি বহিব? 8। তাৰ পাছত হাজাৰৰ ঘৰত আছে 7, গতিকে হাজাৰৰ ঘৰত কি বহিব? 7। তাৰ পাছত অযুতত আছে 4, গতিকে ইয়াতে 4 বহিব। এতিয়া আমি এটা 6টা অংক বিশিষ্ট সংখ্যা ধৰি লৈছোঁ, এইটো। ইয়াতে যদি আমি সোঁহাতৰ পৰা চাওঁ, কি হ'ব? এইটো একক, এককত 3 আছে, দশকত 2 আছে, শতকত 8 আছে, হাজাৰত 5 আছে, অযুতত 4 আছে আৰু লাখত 7 আছে। এই সংখ্যাটো আমি স্থান-মান তালিকাত কেনেকৈ সজাম? ইয়াতে দেখাই দিছোঁ। এককত আছে 3, এই 3টো এককত হ'ব। তাৰ পাছত দশকত এইটো হ'ব একক, দশক, গতিকে দশকৰ 2টো দশকত থাকিব। তাৰ পাছত একক, দশক, শতক। শতকত আছে 8, গতিকে ইয়াতে 8। হাজাৰত আছে 5, গতিকে হাজাৰত আমি 5 দিছোঁ। তাৰ পাছত আছে অযুতত 4, গতিকে অযুতত কি বহিব? 4। তাৰ পাছত এইটো হ'ব লাখ। অযুতৰ পিছতে আমি কি পাম? লাখ, গতিকে লাখটো ক'ত বহিব? এইটো। লাখৰ তলত আমি 7 বহাই দিছোঁ। বুজি পাইছানে তোমালোকে? এতিয়া আমি একেদৰে এইবাৰ এটা 7টা অংক বিশিষ্ট সংখ্যা লৈছোঁ, এইটো সংখ্যা। এই সংখ্যাটো আমি এই তালিকাখনত বহাই যাম। এতিয়া চাবা, ইয়াৰে এককত কিমান আছে? 6, গতিকে ইয়াৰে আমি এককত কি লিখিম? 6 লিখিম। তাৰ পাছত ইয়াৰে দশকত আছে 9, গতিকে দশকত হ'ব 9। ইয়াৰে একক, দশক, শতক, গতিকে শতকত আছে 7, গতিকে শতকত 7 বহিব। তাৰ পাছত একক, দশক, শতক, হাজাৰ, গতিকে হাজাৰত 8 আছে, ইয়াতে আমি 8 বহাম। একক, দশক, শতক, হাজাৰ, অযুত, অযুতত 3। তাৰ পাছত লাখত আছে 4। তাৰ পাছত নিযুতত আছে, নিযুত আহিব লাখৰ পিছত, নিযুতত আছে 5, গতিকে ইয়াতে বহিব 5। এইবাৰ আমি
8টা অংক বিশিষ্ট সংখ্যা এটা ধৰি লৈছো এইটো এই সংখ্যাটো আমি স্থানমান তালিকাত ইয়াতে আমি কেনেকৈ সজাম মই দেখাই দিছো ইয়াৰে এককত এইটো আছে এককত 1 আমি ইয়াৰ পৰা যদি একক হাতৰ ফালৰ পৰা যদি আমি চাওঁ একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি এইটো হ'ব কোটি এইটো এটা 8টা অংক বিশিষ্ট সংখ্যা মানে 8টা সংখ্যা আছে 1 2 3 4 5 6 7 8 গতিকে এই যে 8টা অংক আছে সেই কাৰণে আমি ইয়াক 8টা অংক বিশিষ্ট সংখ্যা বুলি কওঁ আৰু ইয়াৰে এককত কি আছে 1 গতিকে এককত আমি কি বহাম 1 দশকত আছে 9 গতিকে দশকত আমি 9 বহাম তাৰ পাছত শতকত আছে একক দশক শতক গতিকে শতকত 8 আছে শতকত আমি কি বহাম 8 হাজাৰত আছে 7 গতিকে হাজাৰত আমি 7 বহাম অযুতত আছে 2 গতিকে অযুতত আমি 2 বহাম তাৰ পাছত লাখত আছে 5 গতিকে লাখত আমি 5 বহাম তাৰ পাছত আমি হো হাতৰ পৰা আকৌ এবাৰ গুণি চাম একক দশক শতক হাজাৰ অযুত লাখ নিযুত গতিকে এই তিনিটো কি হ'ব নিযুত গতিকে নিযুতত কি বহিব 3 তাৰ পাছত 4টো হ'ব কোটি গতিকে কোটিত কি বহিব 4 বুজি পালানে এতিয়া এইবাৰ মই তোমালোকক অনুশীলনী 1ৰ কটো বুজাই দিছো ইয়াৰে 1 নম্বৰ প্ৰশ্নটোত আছে তলৰ সংখ্যাবোৰ বিস্তাৰ কৰি দেখুওৱা ইয়াৰে প্ৰথমটোত এটা 5টা অংক বিশিষ্ট সংখ্যা আছে ইয়াতে 5টা সংখ্যা আছে তাৰ মানে 1 2 3 4 5 ইয়াৰে স্থানমান কি হ'ব যদি আমি সোঁফালৰ পৰা চাওঁ একক দশক শতক হাজাৰ অযুত গতিকে ইয়াতে কিমান অযুত আছে 4 অযুত গতিকে এই সংখ্যাটোক আমি বিস্তাৰ কৰিব লাগিলে 4ৰ পিছত কেইটা শূন্য লাগিব 4টা 4ৰ পিছত আমি 1 2 3 4 4টা সংখ্যা দিলে 4 অযুত হ'ব চোৱা একক দশক শতক হাজাৰ অযুত গতিকে 4 অযুত হৈছে নে এতিয়া আমি ইয়াৰ পাছত যোগ চিন দিম তাৰ পাছত আমি 6টো চাম 6টো কিহত আছে কোনটো স্থানত আছে একক দশক শতক হাজাৰ 6000 গতিকে 6ৰ পিছত কেইটা শূন্য লাগিব 1 2 3 তিনিটা লাগিব তাৰ পাছত আছে যোগ চিন দিম তাৰ পাছত কি সংখ্যা আছে 5 গতিকে 5টো কোনটো স্থানত আছে একক দশক শতক 500 তাৰ মানে গতিকে 5ৰ পিছত কেইটা শূন্য লাগিব দুটা 1 2 তাৰ পাছত আকৌ যোগ চিন দিম তাৰ পাছত আছে একক দশক 7 মানে 70 হ'ব তাৰ পাছত যোগ চিন দি পেলাই ইয়াতে এতিয়া কোনটো সংখ্যা থাকিলে 8 গতিকে এককত এতিয়া কোনটো আছে 8 আছে এতিয়া এককত ইয়াতে শেষৰ সংখ্যাটো হ'ব 8 গতিকে এতিয়া এই সংখ্যাটো আমাৰ বিস্তাৰ কৰা হৈ গ'ল ইয়াতে আমি এই সংখ্যাটো কি পালো 4 অযুত যোগ 6000 যোগ 500 যোগ 70 যোগ 8 এতিয়া আমি তাৰ পিছৰ সংখ্যাটো চাম তাৰ পিছৰ সংখ্যাটোত কেইটা অংক বিশিষ্ট সংখ্যা আছে 1 2 3 4 5 6 7 গতিকে এইটো এটা 7টা অংক বিশিষ্ট সংখ্যা ইয়াৰে 8 এই 8টো কোনটো স্থানত আছে আমি সোঁফালৰ পৰা চাই যাম একক দশক শতক হাজাৰ অযুত লাখ নিযুত গতিকে 8 নিযুত হ'ব লাগিলে ইয়াতে আমি 8 নিযুত বহাম
8ৰ পিছত কেইটা শূন্য লাগিব 6টা লাগিব 8 তাৰ পাছত 6টা শূন্য লাগিব 1 2 3 4 5 6 তাৰ পাছত আকৌ যোগ চিন দিম তাৰ পিছৰ সংখ্যাটো আছে 4 গতি 4টো কোনটো স্থানত আছে একক দশক শতক হাজাৰ অযুত লাখ লাখত আছে গতিকে 4ৰ পিছত কেইটা শূন্য লাগিব 5টা লাগিব 4 তাৰ পাছত আমি কেইটা শূন্য দিম 1 2 3 4 5 আকৌ যোগ চিন দিম তাৰ পাছত কোনটো সংখ্যা আছে তাৰ পাছত আছে 3 3টো কোনটো স্থানত আছে একক দশক শতক হাজাৰ অযুত তাৰ মানে 3 অযুত 3ৰ পিছত কেইটা শূন্য বহিব 4টা 3 1 2 3 4 আকৌ যোগ চিন দিম তাৰ পাছত কোনটো আহিব 7 এইটো কোনটো স্থানত আছে একক দশক শতক হাজাৰ গতিকে 7000 হ'ব ইয়াতে এইটো 7000 তাৰপিছত আকৌ যোগ চিন দিছো তাৰ পাছত কোনটো স্থান আহিব 9 গতিকে এই 9টো শতকৰ স্থানত আছে তাৰ মানে নংহ হ'ব এইটো নংহ তাৰ পাছত আকৌ যোগ চিন দি পেলাই ইয়াতে শূন্য আছে এই শূন্যটো দশকৰ স্থানত আছে এই শূন্যটো আমি নিদিবও পাৰো বা দিলেও কোনো কথা নাই তাৰ পাছত এককত আছে 5 গতিকে এইটো শূন্য যোগ চিন ইয়াতে 5 লিখিছো তাৰ পাছত গ নম্বৰত আছে একক দশক শতক হাজাৰ অযুত লাখ 3 লাখ গতিকে 3ৰ পিছত কেইটা শূন্য বহিব 5টা এইটো 3ৰ পিছত 5টা শূন্য যোগ চিন তাৰ পাছত আছে একক দশক শতক হাজাৰ অযুত অযুততো শূন্য আছে আৰু হাজাৰতো শূন্য আছে তাৰ কাৰণে আমি এই দুয়োটাতে যোগ চিন দি পেলাই দুটা শূন্য বহাই দিছো তাৰ পাছত আকৌ যোগ চিন দি পেলাই 4টো আছে শতকত গতিকে কিমান হ'ব 400 আকৌ যোগ চিন দি পেলাই 8টো আছে দশকত গতিকে 80 হ'ব ইয়াতে আমি 80 দিছো আকৌ যোগ চিন দি পেলাই এককত আছে 5 গতিকে শেষৰ সংখ্যাটো বহিব 5 বুজি পাইছেনে এতিয়া এইবাৰ আমি আহিছো 2 নম্বৰ প্ৰশ্নটোলৈ 2 নম্বৰত আছে তলৰ সংখ্যাবোৰৰ খেৰ দিয়া অংকবোৰৰ স্থান মান লিখা এতিয়া খেৰ দিয়া অংক কোনটো আছে 3টো গতিকে 3ৰ স্থান মান আমি লিখিব লাগিব ইয়াতে লিখিছো আমি 3ৰ স্থান মান সমান কিমান আছে 3টো কোনটো স্থানত আছে একক দশক শতক গতিকে 3টো শতকত আছে ইয়াতে 3 হ হ'ব 3 সমানে হৈছে 3ৰ পিছত দুটা শূন্য লগাই দিলে আমাৰ 300 এই সংখ্যাটো 300 তাৰ পাছত আছে 2ৰ স্থান মান 2 সংখ্যাটোত খেৰ দিয়া আছে গতিকে আমাক 2ৰ স্থান মান লাগিব এতিয়া আমি ইয়াতে দিছো 2ৰ স্থান মান 2ৰ স্থান মান কোনটো স্থানত আছে 2টো ইয়াতে চাম আমি একক দশক শতক হাজাৰ অযুত লাখ 2 লাখ গতিকে ইয়াতে হ'ব 2 লাখ সমান 2 লাখ মানে 2ৰ পিছত কেইটা শূন্য বহিব 1 2 3 4 5 গতিকে 2ৰ পাছত 5টা শূন্য দিলে 2 লাখ হৈ গ'ল আশা কৰো তোমালোকে নিশ্চয় বুজিব পাৰিছা এনেদৰে 2 নম্বৰৰ বাকি থকা অংক কেইটাও তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা
এতিয়া আহিছোঁ আমি 3 নম্বৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া আছে তলৰ সংখ্যাবোৰ শব্দৰে লিখা। ক নম্বৰত ইয়াতে এটা সংখ্যা দিয়া আছে। এই সংখ্যাটো আমি কেনেদৰে পঢ়িম? একক, দশক, শতক, হাজাৰ, অযুত। যদিও ইয়াতে 4 অযুত আছে, আমি ইয়াত 4 অযুত বুলি নপঢ়ো। পঢ়াৰ সুবিধাৰ বাবে ইয়াতে দেখিছা তোমালোকে কমা দিয়া আছে। এইটোক আমি 42,000 বুলি পঢ়িম। 42,915। গতিকে ইয়াতে আমি শব্দৰে কেনেদৰে লিখিম? 42,915। তেনেদৰে এই সংখ্যাটো একক, দশক, শতক, হাজাৰ। গতিকে 35,000। শূন্যটো আমি নধৰো। গতিকে 35,000 কিমান আছে? 1। ইয়াতে 35,001। তেনেদৰে এইটো হ'ব একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 2 লাখ। এইটো হ'ব 40,000। 2,40,865। তেনেদৰে এইটো 4,10,372। ইয়াতে এনেদৰে লিখি দিছোঁ। তাৰ পিছৰটো 13,80,950। 13,80,950। এনেদৰে তোমালোকে বাকী কেইটাও কৰিবা। এইবাৰ আছে 4 নম্বৰটো। ইয়াতে তলৰ সংখ্যাবোৰ অংকৰে লিখা। ইয়াতে তোমালোকক অংকত দিয়া আছিলে, আমি শব্দৰে লিখিছোঁ। এইবাৰ ইয়াতে শব্দত দিয়া আছে, আমি কেনেকৈ লিখিব লাগিব? অংকৰে লিখিব লাগিব। গতিকে অংকত লিখিব লাগিলে ইয়াতে ক নম্বৰটো আছে 60,546। গতিকে আমি ইয়াতে কেনেকৈ লিখিম? 60,000, তাৰ পাছত আছে 500। গতিকে 5, তাৰ পাছত আছে 46। 4 10 6 46। ইয়াতে আমি 60,000ত কমা দিব লাগিব। তাৰ পাছত খ নম্বৰটো 37,926। গতিকে 37 আছে প্ৰথমতে আমি ইয়াতে 37 লিখিম। তাৰ পাছত হত আছে 9। গতিকে ইয়াতে হ'ব 9। তাৰ পাছত আছে 26। 2 10 6 26। ইয়াতে আমি হাজাৰত কমা দিব লাগিব। গতিকে ইয়াতে হ'লনে 37,926 হৈ গ'ল। এইবাৰ আমি গ নম্বৰটো চাম। 2,32,015। গতিকে ইয়াতে আমি লাখত আছে 2। গতিকে 2 দিম। তাৰ পাছত আছে 32,000। গতিকে ইয়াতে হ'ব 32। তাৰ পাছত আছে 15। ইয়াতে শতকত একো দিয়া নাই। শতকত নাথাকা বাবে ইয়াতে আমি শতকত এটা শূন্য দিব লাগিব। তাৰ পাছত 15। 1 10 5 15। ইয়াতে আমি লাখত অৰ্থাৎ 2ত কমা দিব লাগিব আৰু ইয়াৰে 32ত কমা দিব লাগিব। এইকেইটা হৈ গ'ল। বাকীকেইটা গণিত তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। থেংক ইউ।